নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল চেলমেল জনকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলুৰ চপৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে আমি প্ৰথমে 3টা মধ্যমীয়া আকাৰৰ আলু বইল কৰি এনেদৰে পিটিকা কৰি লৈছোঁ। তাৰপিছত এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু কেইটামান জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়া নিজৰ জোখমতে দিলে হ'ল। এতিয়া আমি এখন কেৰাহীত অকণমান সৰিয়হৰ তেল দি তাত কাটি লোৱা পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। ইয়াতে সৰিয়হৰ তেল দিব লাগিব বুলি কোনো কথা নাই, ৰিফাইনো ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত আমি যি আলুখিনি বইল কৰি লৈছিলোঁ সেই আলুখিনি আমি ইয়াতে দি এইখিনি অকণমান লৰাই দিম। এতিয়া আমি ইয়াতে দিম সোৱাদ অনুসৰি নিমখ আৰু অকণমান জিৰা জালুকৰ গুড়ি। তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই দিম। তাৰপিছত আমি ইয়াতে অকণমান হালধি দি এইখিনি এনেদৰে লৰাই ভাজি থাকিম। এতিয়া আমি ইয়াতে দি দিছোঁ কাটি লোৱা জলকীয়াখিনি। তাৰপিছত এইখিনি ৰঙচুৱা প্ৰায় হৈ গৈছে, এইখিনি নমাই থ'ম। এতিয়া আমি এটা পাত্ৰত অলপ বেচন লৈ লৈছোঁ। ডাঙৰ চামুচেৰে প্ৰায় 2 বা 3 চামুচ ল'লে হৈ যাব। এতিয়া আমি ইয়াতে অকণমান নিমখ দি দিছোঁ। যিহেতু আলুখিনিত আমি নিমখ দিছোঁৱেই, গতিকে ইয়াত একেবাৰে কমকৈ নিমখ ব্যৱহাৰ কৰাটো ভাল, নহ'লে খাবলৈ বেয়া হ'ব। এতিয়া আমি ইয়াতে অলপ অলপকৈ পানী মিহলাই গৈ থাকিম। এইখিনি প্ৰস্তুত হৈ গ'ল। এতিয়া আমি এই আলুখিনি লৈ লৈছোঁ। আলুখিনি ধুনীয়াকৈ ঠাণ্ডা হৈছে। ইয়াতে অকণমান শুকান বেচন আমি মিক্স কৰি ল'ম। এতিয়া আমি আলুখিনিৰ চপ বনাবলৈ আৰম্ভ কৰিম। আমি এনেদৰে আলুখিনি বনাই লৈছোঁ প্ৰথমতে। আৰু এটা বনাই দেখুৱাওঁ আপোনালোকক। এনেদৰে গোটেই আলুখিনি আমি বনাই ল'ম। এতিয়া আমি কেৰাহীত ৰিফাইন গৰম হ'বলৈ দিছোঁ। তাৰপিছত আমি বনাই লোৱা চপকেইটাত বেচন লগাই এনেদৰে আমি ভাজিম। জুইটো একেবাৰে কমাই ৰাখিম আৰু লগে লগে এইখিনি লৰাই নিদিওঁ। এটা ছাইড হৈ যোৱাৰ পিছত আমি এইখিনি লৰাই দিম, মানে ওলোটাই দিম ইটো ছাইড হ'বৰ কাৰণে। লগে লগে লৰাই দিলে ভাঙি যোৱাৰ ভয় থাকে। এয়া চবটোৰ ধুনীয়া এটা ৰঙচুৱা কালাৰ আহিছে। আমি এইখিনি নমাব পৰা হৈ গৈছে। এতিয়া নমাই থ'ম। আমি এনেদৰে গোটেইখিনি চব ভাজি ল'ম। এতিয়া আমি ৰৈ যোৱা বেচনখিনিত কেইটামান কেঁচা জলকীয়া দি
সেই একেইখিনি ৰিফাইনতে আমি এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া আমাৰ আলু চপ বনোৱা হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।